So, hello everyone, this is Satabdi Nath and welcome to my first vlog and to my channel. আজি মই এটা বহুত ধুনীয়া মাৰ্কেটলৈ গৈ আছো আৰু মাৰ্কেটটো হৈছে হুনাৰ হাট আৰু এইটো অস্থায়ী হয় দুদিনমানৰ কাৰণে হৈ আছে আজি লাষ্ট ডে হয় যে আমি জাষ্ট গেটৰ সন্মুখত পাইছোঁ আৰু ইয়াত বহুত ধুনীয়া ডেকোৰেশ্যনছ হৈছে আৰু ভিতৰলৈ সোমাই যাওঁ কেনেকুৱা ধৰণৰ হয় আৰু আপোনালোকে মোৰ লগতে গৈ থাকিব চাই থাকিব শেষৰলৈকে ভিডিঅ'টো চাব দেখিছে ডেকোৰেশ্যনবিলাক বহুত ধুনীয়া আৰু এনেকৈ হেংগিং কৰিছে বহুত ভাল লাগিছে চাই ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কাৰণে বহুত ধুনীয়া ধুনীয়া আইটেমছ আছে ইয়াতে আৰু এইখিনি যোনখিনি আপোনালোকে এতিয়া দেখি আছে এইখিনি ৰাজস্থানী হয় ট্ৰেডিশ্যনেল হয় তেওঁলোকে কাপোৰৰ নিচিনা এটা মেটেৰিয়েলত এইখিনি পেষ্ট কৰি কৰি বনাইছে ভাল লাগিছে চাই আৰু এইবিলাক হৈছে মাষ্টাৰপিচ বহুত ধুনীয়াকৈ বনাইছে আৰু দেখিবলৈ যেনেকুৱা ধুনীয়া প্ৰাইচো তেনেকৈ বহুত ধুনীয়া পাৰ্চনেলি ভাল লগা প্লেচ মই গৈ আছোঁ এতিয়া মুখত ইমান ডাঙৰ হাঁহি থকা কাৰণ আছে জিভা চিভা ওলাই যোৱা কাৰণ আছে কাৰণ মই খোৱা জেগালৈ গৈ আছোঁ খাবলৈ গৈ আছোঁ अभी मजा आएगा ना भिड़ो ৱেইট ইমান দূৰ চালে যেতিয়া এতিয়া ছাবস্ক্ৰাইবো কৰি দিব লাইক কৰি দিব শ্বেয়াৰো কৰি দিব লাহে লাহে মানুহৰ ভিৰ বাঢ়ি আহিছে কাৰণ আজি শংকুৰাজ অহা কথা আছে আমি চাব নাপালোঁ বাইদেৱে কাৰণ দেৰি হৈ গৈছিলে বহুত ৰাতি হৈ গৈছিল তো গুচি আহিলোঁ আৰু বহুত দুখ মনেৰে গুচি আহিলোঁ শংকুৰাজৰ প্ৰগ্ৰাম চাবলৈ বহুত টাইম ৰখি ফাইনেলি কেব এখন পালোঁ আৰু কিমান খোজকাঢ়িছোঁ কেবখনৰ কাৰণে ঠিকনা নাই বহুত হালত বেয়া হৈ গৈছিলে তাৰপিছত আৰু তেনেকেই ৰুম আহি পালোঁ আৰু